প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। আৰু আপোনালোকে দেখিছেনে মই প্লেট এখনত মটৰ এয়া গুচাই থৈছোঁ। এইখিনি কেঁচা মটৰ হয় আৰু এতিয়া বজাৰত বহুত বেছি মটৰ ওলাইছে আৰু এতিয়া মটৰৰ ছিজনে হয়, সেইকাৰণে মটৰো বেছি ওলাইছে আৰু দামটোও কম। আৰু যেতিয়া মটৰ শেষ হৈ যাব তেতিয়া মটৰ বিচাৰিও পোৱা নাযাব এনেধৰণৰ কেঁচা মটৰ, নহয় জানো বাৰু? আৰু দামো বহুত বেছি হ'ব। সেইকাৰণে আমি এটা কাম কৰিব পাৰোঁ, এই কেঁচা মটৰখিনি আমি ধুনীয়াকৈ যাতে গোটেই বছৰটোত খাব পাৰোঁ তেনেধৰণে আমি থৈ দিব পাৰোঁ। আৰু এনেদৰে থ'লেতো বেয়া হৈ যাব, হয়নে নহয় বাৰু? সেইকাৰণে এটা পদ্ধতিত আমি যদি এই মটৰখিনি থৈ দিওঁ তেতিয়া এবছৰলৈকে মটৰখিনি বেয়া নহয় আৰু আমাৰ যেতিয়াই মন যায় তেতিয়াই আমি মটৰ বনাই খাব পাৰোঁ। আৰু মটৰৰ চব্জি সকলোৰে খাই ভাল লাগে, কবিৰ লগত মটৰ আলু, মটৰ পনীৰ, নহয়নে বাৰু? পোলাও। সেইকাৰণে মই ভাবিলোঁ এই মটৰখিনি আমি এবছৰৰ কাৰণে কেনেদৰে সংৰক্ষণ কৰি থ'ব পাৰোঁ সেই পদ্ধতিটোকে মই আপোনালোকৰ আগত আজি দেখুৱাম। একেবাৰে সহজ পদ্ধতি, কোনো ধৰণৰ পইচা খৰচ নহয়, মাত্ৰ মটৰ বজাৰৰ পৰা কিনি আনিলে হয়। এতিয়া আহকচোন মই আপোনালোকক দেখুৱাওঁ কেনেধৰণে আমি এবছৰলৈকে মটৰ সংৰক্ষণ কৰি থ'ব পাৰোঁ। মই 1 কেজি মটৰ লৈছোঁ আৰু মটৰখিনি দেখিছেনে কিমান ধুনীয়া? আপোনালোকক ওচৰৰ পৰা এটা দেখুৱাইছোঁ, একেবাৰে পুৰঠ মটৰ। আমি চব্জি খাবৰ কাৰণে যেনেকুৱা ধৰণৰ হওক মটৰ আমি ল'ব পাৰোঁ, কিন্তু মটৰ আমি বছৰৰ কাৰণে যদি সংৰক্ষণ কৰি থ'ব বিচাৰোঁ তেতিয়া আমাৰ মটৰখিনি এনেকুৱা ধৰণৰ অকণমান পুৰঠ হ'ব লাগিব, যাতে গুটিবোৰ অকণমান ডাঙৰ ডাঙৰ হয়, পুৰঠ হয়। একেবাৰে গাখীৰ মটৰৰ লেখীয়া হ'লে অলপ বেয়া হয়। সেইকাৰণে মই এনেকুৱা ধুনীয়া মটৰ বজাৰত দেখি লৈয়ে আহিছোঁ আৰু এই দেখিছেনে একদম ডাঙৰ ডাঙৰ চিৰা। এতিয়া এই মটৰখিনি মই বাকলি গুচাই ল'ম। গোটেইখিনি মটৰ মই ধুনীয়াকৈ বাকলি এৰুৱাই ল'লোঁ। এয়া দেখিছেনে একদম ডাঙৰ ডাঙৰ দানাবোৰহে লৈছোঁ আৰু অকণমান সৰু সৰু ওলাইছে যদিও মই এটা বাটিত বেলেগে থৈ দিছোঁ। এনেকুৱা ডাঙৰ ডাঙৰ মটৰৰ গুটিবোৰহে আমাৰ বহুত ধুনীয়াকৈ মানে বহুত দিনলৈ থাকি যাব। যদি আমি সৰু সৰু গুটিবোৰ লওঁ পচি যাবও পাৰে। এয়া হৈ গ'ল আৰু এতিয়া মই গেছত অলপ পানী গৰম কৰি থৈছোঁ। আহকচোন মই গেছৰ ওচৰলৈ লৈ যাওঁ আপোনালোকক। গেছটো জ্বলাই মই কেৰাহী এখন পাতি তাতে অলপমান পানী মই প্ৰথমৰ পৰাই দি এয়া গৰম হৈ আছে, গৰম কৰি লৈছোঁ। আৰু ইয়াতে মই এয়া এচামুচ আৰু 2 চামুচ নিমখ দিছোঁ আৰু লগতে মই চেনি দিম আৰু চেনিও এয়া এচামুচ 2 চামুচ চেনি দিছোঁ। আৰু এতিয়া এইখিনি গলিবলৈ দিম মই। এতিয়া মই ইয়াতে আৰু এটা চিক্ৰেট বস্তু মিলাম, সেইটো হৈছে আমাৰ ভিনেগাৰ। যিটো বস্তু আমি আচাৰত মিলাওঁ, আচাৰ বেয়া নহ'বৰ কাৰণে, এইটো হোৱাইট ভিনেগাৰ, আপোনালোকে সকলোৱে চিনি পায়েই। তাৰে মাত্ৰ এচামুচমান মিলাই দিম। এয়া দেখিছেনে? এই বস্তুটো প্ৰায়ে নিমিলাই, কিন্তু নিমিলালেও একো নহয়, নিমখ আৰু চেনি মিলালেও হ'ব। তথাপিতো যদি আপোনালোকৰ আছে, মোৰ ওচৰত থাকে এইবোৰ বস্তু, সেইকাৰণে মই এয়া এচামুচমান মিলাই দিছোঁ। আৰু ইয়াতে এতিয়া মই পানীখিনি দেখিছেনে ধুনীয়াকৈ উতলি গ'ল আৰু এয়া মটৰবিলাক দি দিছোঁ। গোটেইখিনি মটৰ মই ইয়াতে এতিয়া দি দিম। এয়া আৰু অকণমান লৰাই দিছোঁ। এতিয়া মই অকণমান দেৰি থাকিবলৈ দিম এনেকৈ। এয়া আপোনালোকে দেখিছেনে আমাৰ মটৰখিনি, গোটেই মটৰখিনি ওপৰলৈ উঠি আহিছে। মাত্ৰ 1 মিনিটমান সময় হৈছে মই মটৰখিনি দিয়া। ইয়াতকৈ আৰু আমি বেছি দেৰি থ'ব নালাগে, সিজি যাব, একেবাৰে সিজাব নালাগে। আৰু আমি গম পাম যে গোটেই মটৰখিনি পানীত দিয়াৰ লগে লগে ওপৰলৈ উঠি আহিলে এয়া আমাৰ হৈ গৈছে। এতিয়া আমি মটৰখিনি ইয়াৰ পৰা পানীৰ পৰা উঠাই দিম। আৰু কিনাৰতে মই এয়া দেখিছেনে এটা পাত্ৰ লৈছোঁ, তাতে থৈছোঁ মই বৰফৰ মানে ঠাণ্ডা পানী। ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ, একেবাৰে ঠাণ্ডা হৈ আছে। আৰু এই পানীখিনিৰ পৰা, গৰম পানীখিনিৰ পৰা পটাপট এতিয়া মই ঠাণ্ডা পানীখিনিত মটৰখিনি দি দিম। এয়া দেখিছেনে? এয়া আৰু গেছটো মই অফ কৰি দিছোঁ এতিয়া। এয়া এনেদৰে কৰিলে আমাৰ কালাৰটোও ধুনীয়া হৈ যাব আৰু মটৰখিনিও মানে বেছি নিসিজে, বেছি সিজাব একদম নালাগে।
এতিয়া আমি মটৰখিনি এই ঠাণ্ডা পানীৰ পৰা উঠাই এখন চালনীত দি দিম। এয়া দেখিছেনে মই দি গৈছোঁ। এখন চালনীত এনেদৰে মটৰখিনি উঠাই দিলোঁ। এনেদৰে যদি মটৰখিনি উঠাই দিওঁ আৰু অকণমান লৰাই দিছোঁ, একদম পানী নিগৰি যাব আৰু তেতিয়া শুকাবলৈ ভাল হ'ব। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ গৈছে এয়া। আৰু এতিয়া মই এইখিনি কি কৰিম, এখন ডলা লৈছোঁ। ডলাখনৰ ওপৰত এখন কটন কাপোৰ এখন লৈছোঁ আৰু তাতে এতিয়া ডলাখিনিতে মই মটৰখিনি মেলি দিম। এইয়া চাওক ধুনীয়াকৈ মই মেলি দিছোঁ। আৰু এতিয়া এইখিনি ৰ'দত শুকুৱাব নালাগে, অকণমান ৰ'দ নপৰা জেগাত দিব পাৰি, নতুবা ভিতৰতো দিব পাৰি। ভিতৰত ফেনৰ তলত অকণমান দেৰি থৈ দিলেও হ'ব। এইয়া দেখিছেনে মটৰবোৰ মোৰ ধুনীয়াকৈ শুকাই গ'ল, একেবাৰে ফৰফৰীয়া হৈ গ'ল, অকণমানো পানী নাই, এয়া হাতত লগা নাই। আৰু ডলাখনৰ পৰা মই মটৰখিনি এই প্লেটখনত লৈ ল'লোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। এনেধৰণে আমি মটৰখিনি শুকুৱাই ল'ব লাগিব, ৰ'দত একেবাৰে নুশুকুৱাব। মই কৈছোঁ এই কথাটো। 2 ঘণ্টামানহে মই থৈছিলোঁ কটন কাপোৰখনত, পানী একদম কটন কাপোৰে শুহি ল'লে, ঘৰৰ ভিতৰতে থৈছিলোঁ, তথাপিতো ধুনীয়াকৈ আমাৰ এয়া মটৰ হৈ গ'ল। এতিয়া মটৰখিনি কেনেকৈ থ'ব লাগে মই আপোনালোকক দেখুৱাওঁ। মটৰ থ'বৰ কাৰণে মই এটা চিচা বটল লৈছোঁ। এইটো হনীৰ বটল হয়, যিকোনো চিচাৰ বটল আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু নতুবা এনেকুৱা ডব্বাও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এইবোৰ ডব্বা কিবা কিবি মিঠাই আনিলে বা কিবা কিবি খানাৰ বস্তু আহিলে এনেকুৱা ডব্বা পোৱাই যায়। কিন্তু আপোনাৰ বাহিৰৰ পৰা একো বস্তুৱে কিনিব নালাগে। আপোনালোকৰ ঘৰত যি বস্তু আছে, চিচাৰ বটল হওক, প্লাষ্টিকৰ বটল হওক, যিকোনো বটলত খালি বটলটো লওঁতে অকণমান মুখখন ডাঙৰ ল'ব, তেতিয়া আমাৰ উলিয়াবলৈ ভাল হ'ব। আৰু যদি আপোনালোকে ভাবে প্লাষ্টিকৰ বেগত থওঁ, সেয়াও বজাৰত কিনিবলৈ পায়, তেনেধৰণেও আপোনালোকে কিনি ল'ব পাৰিব। আৰু নিকিনাকেও আপোনালোকে এনেধৰণে ঘৰত থকা বস্তুৰে আপোনালোকে কৰিব পাৰিব। আৰু এটা মই বেগ দেখাইছোঁ। আমি এয়া নমকিনৰ পেকেট কিনোৱে, এনেকুৱা নহয়নে? এইবোৰ যে জিপ থাকে, এইটো চাওকচোন, এয়া জিপ থকা, এনেকুৱাটো আপোনালোকে থ'ব পাৰিব। ধুনীয়াকৈ থৈ জিপটো লগাই দিলেই হৈ যায়। এইটো খালী নমকিনৰ পেকেট মই পেলাই নিদিওঁ, থৈ দিওঁ। কেতিয়াবা ধনিয়া বা কিবা কিবি বস্তু ইয়াত ধুনীয়াকৈ ভৰাই ফ্ৰিজত থ'বলৈ খুব ভাল হয়। জলকীয়াও ভৰাই থওঁ আৰু আপোনালোকেও থ'ব পাৰিব। মই সেইকাৰণে এই বেগটো দেখুৱাই দিলোঁ। বেগ মানে এইটো নমকিনৰ পেকেট হয়। আৰু মই ধোৱা নাই এইটো ভালকৈ, প্ৰথমতে ধুই ল'ব লাগিব দেই। মই সেইকাৰণে বাৰু এইটোত মটৰ ভৰাই নেদেখুৱাওঁ আপোনালোকক। আজি মই এই চিচাৰ বটলটোতে ভৰাই দেখুৱাম। প্ৰথমতে চিচা বটলটো খুব ধুনীয়াকৈ ধুই শুকুৱাই ল'ব আৰু ইয়াতে এতিয়া মই মটৰ ভৰাই দিম। এয়া আপোনালোকে দেখিলেনে, মই এটা বটলত আৰু এটা এয়া প্লাষ্টিকৰ ডব্বাত মটৰখিনি ভৰাই দিলোঁ। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ হৈ গৈছে। আৰু এটা মই কথা কওঁ, এইখিনি বস্তু আমি ফ্ৰিজত থ'ম, কিন্তু ফ্ৰিজাৰটোত থ'ব লাগিব। য'ত নেকি আইচক্ৰীম বনাই বৰফ জমে, সেই তাত থ'লেহে হ'ব। তাত আপোনালোকে এই প্লাষ্টিকৰ ডব্বা বা পলিথিন বা যিকোনো পেকেটত যদি ভৰাই থয়, সেইবোৰ বস্তু আপোনালোকে ফ্ৰিজাৰত ভৰাই থ'ব লাগিব। কিন্তু এই চিচাৰ বটলটোত যে মই ভৰাইছোঁ, এই চিচাৰ বটলটো ফ্ৰিজাৰত নথ'লেও হ'ব। ফ্ৰিজৰ যিখন ড'ৰ থাকে, তাত আমি ছাইডত বস্তু ভৰাই থওঁ নহয়নে বাৰু? তেনেকুৱাটো আপোনালোকে থৈ দিব পাৰে। মই এইকাৰণেই কৈছোঁ, এতিয়া ঠাণ্ডা দিন, ফ্ৰিজটো আমাৰ বাৰু খালী থাকে, কিন্তু গৰম দিনত কিমান পানীৰ বটল থ'ব লগা হয় ফ্ৰিজাৰত, হয়নে নহয় বাৰু? আইচক্ৰীম বনাব লগাত পৰে, সেইকাৰণে জাগা নাথাকিবও পাৰে। কিন্তু প্লাষ্টিক বা পলিথিনৰ বেগ বজাৰত যিবোৰ পায় মটৰ ভৰাবলৈ, তেনেকুৱা বেগত যদি আপোনালোকে থয়, তেতিয়া সেইবোৰ বস্তু আপোনালোকে ফ্ৰিজাৰত থ'ব লাগিব, তেতিয়াহে ভাল হৈ থাকিব। কিন্তু চিচাৰ বটলত থ'লে আপোনালোকে ফ্ৰিজাৰত নথৈ ফ্ৰিজৰ যিকোনো অংশতে আপোনালোকে থ'ব পাৰিব। চিচাৰ বটলৰ বেনিফিট সেইটোৱেই। সেইকাৰণে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ কথাবোৰ, যাতে আপোনালোকে থ'লে বস্তু বেয়া নহয়। আৰু সৰু সৰু বটলত থৈছোঁ মই, দেখিছেনে? সৰু বটলত থোৱাৰো এটা কাৰণ আছে। এইখিনি এনেকৈ
তেনেকৈ নাথাকে ইয়াত একদম মানে বৰফ পৰি যাব ন আৰু বহল মুখৰ বটল ল'ব তেতিয়া আমি উলিয়াবলৈ ভাল হয় এয়া বহল মুখৰ বটল লৈছোঁ আৰু সৰু বটল লৈছোঁ যাতে আমি এইখিনি এবাৰত বা দুবাৰতে ব্যৱহাৰ কৰিব পাৰোঁ বেছি ডাঙৰ বটলত থ'লে বাৰে বাৰে খুলি থকা আকৌ ফ্ৰিজত একদম বৰফ পৰি থাকে অকণমান বৰফখিনি অঁতৰাইহে আমি ব্যৱহাৰ কৰিব পাৰিম হয়নে নহয় বাৰু সেইকাৰণে যদি আমি সৰু সৰু বটল লওঁ এনেকুৱাবিলাক ডব্বাত লওঁ তেতিয়া আমি এবাৰত বা দুবাৰতে ধুনীয়াকৈ ব্যৱহাৰ কৰি শেষ কৰিব পাৰোঁ এয়া দেখিছেনে দেখিবলৈও ধুনীয়া লাগে আৰু ধুনীয়াকৈ চিচাৰ বটলত এনেদৰে যদি থৈ দিওঁ একদম মানে বহুত দিন কি পুৰা গোটেই বছৰটো আপোনালোকে মটৰৰ খোৱাত লৈ থাকিব পাৰিব আৰু এতিয়া সকলোখিনি মই ধুনীয়াকৈ আপোনালোকক বুজাই দিলোঁ আপোনালোকে যদি থৈছে সকলোখিনি কথা গম পায়েই যদি থোৱা নাই এনেদৰে মটৰ আপোনালোকে সংৰক্ষণ কৰি থ'ব পাৰিব বেয়া নহয় আৰু মই যে চিৰকা এচামুচ দিছিলোঁ সেইটোও আপোনালোকে দিব পাৰে বহুত ভাল হৈ থাকে চিৰকা নাথাকিলে নিদিলেও একো নহয় কিন্তু দিলে বহুত ভাল আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ বুলি ভাবিছোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ